Sarkar, go back! BJP Sarkar, go back! BJP Sarkar, hi, hi! We want অসম চাহ জনজাতি ছাত্ৰ সন্থা জিলা সমিতিৰ তৰফৰ পৰা আমি এই 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী লৈছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীত আমাৰ ম্যাদী পাট্টা আৰু জনজাতিকৰণ আৰু আমাৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত আমি আজি এই ধৰ্ণা কাৰ্য ৰূপায়ণ কৰিছোঁ আৰু আপোনালোকে চাই আছে যুগ যুগ ধৰি এই অসমত চাহ জনগোষ্ঠী ৰাইজ বসবাস কৰি আছে আৰু অসমত এতিয়া চাহ জনগোষ্ঠী ৰাইজৰ কাৰণে অসমৰ অসম বিখ্যাত আছে চাহ উৎপাদনৰ কাৰণে কিন্তু চাহ উৎপাদন যিসকল শ্ৰমিকে কৰি আছে এই সময়ত যি মূল্য বৃদ্ধিৰ সময়ত অসমৰ চাহ জনগোষ্ঠী যি দৰমহা পাই আছে বা যি মজুৰি পাই আছে সেই মজুৰিত পৰিয়াল চলাবলৈ বহুত টান হৈছে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ অতি সোনকালতে আমাৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব লাগিব আৰু আমাৰ ম্যাদী পাট্টা দিব লাগিব ম্যাদী পাট্টাৰ অলপ দিন আগতে আমাৰ অসম চৰকাৰে ঘোষণা কৰিছিলে কিন্তু আমাৰ চাবলগীয়া হৈছে আমাৰ চাহ শ্ৰমিকৰ আমাৰ এই মালিক গোষ্ঠী সন্থাই এইবিটা হৈ গ'ল এই সন্থাই হাইকোৰ্ট কৰিবলগীয়া হৈছে আমি দেখিবলৈ পাইছোঁ আমি ধিক্কাৰ জনাইছোঁ তেখেতসকলক অতি সোনকালে আমাৰ চাহ জনগোষ্ঠীৰ ম্যাদী পাট্টা প্ৰদান কৰিব লাগিব আৰু চাহ জনগোষ্ঠী জনজাতিকৰণ যুগ যুগ ধৰি আমি দাবী জনাইছোঁ কিন্তু এতিয়ালৈকে এই জনজাতিকৰণ হোৱা নাই আমি কংগ্ৰেছ চৰকাৰক আমি আশা কৰিছিলোঁ কিন্তু বিজেপি চৰকাৰক আশা কৰিছিলোঁ কিন্তু সকলো চৰকাৰে আমাক ঠগ প্ৰবঞ্চনাত ৰাখিছে এতিয়ালৈকে আমাৰ চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা নাই আমি আপোনাৰ এই মঞ্চতে আমি অসম চৰকাৰে সকীয়াই দিব বিচাৰিছোঁ যদি অতি সোনকালে চাহ শ্ৰমিকক দাবীসমূহ পূৰণ যদি নকৰে তেনেহ'লে আটছা তীব্ৰ আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ব চৰকাৰে যি ধৰণে চাহ জনগোষ্ঠী আৰু চাহ শ্ৰমিকক প্ৰতাৰণা কৰি আছে এয়া দুৰ্ভাগ্যজনক কথা অলৰেডি অসম চৰকাৰে মানে অলপ আগতে ঘোষণা কেইদিনমান আগত আমি বাৰ্তাত পালোঁ যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব কিন্তু কি বেচিছত সিহঁতে মজুৰি বৃদ্ধি কৰিব এইটো চাবলগীয়া কাৰণ বৰ্তমান অসমতে চাহ শ্ৰমিক আমি দেখিবলৈ পাওঁ যে সমগ্ৰ অসমতে মোটামুটি 40টা সমষ্টিত চাহ জনগোষ্ঠী নিৰ্ণায়ক ভূমিকা পালন কৰে তথাপিও এই চাহ শ্ৰমিকক সিহঁতে কিবা ভাবি পালে দৰমহা বৃদ্ধি কৰা নাই এতিয়ালৈকে এয়া দুৰ্ভাগ্যজনক কথা বৰ্তমান পৰ্যায়তে অলৰেডি অসম চৰকাৰে ডিক্লেয়াৰ কৰিলে যে মাটি পাট্টা দিব বুলি কিন্তু এতিয়ালৈকে বহুখিনি মাটিত চাহ বাগিচাত মাটি জৰীপ কৰিব পৰা নাই এয়া দুৰ্ভাগ্যজনক কথা লগতে এই মালিক সন্থাই কি ধৰণে নিজে মানে হাইকোৰ্ট কৰিছে ইয়াক লৈ পালে তাৰ ওপৰত কিন্তু চৰকাৰে এটা মানে দৃষ্টিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে লগতে বিধানসভাত শীতকালীন বিধানসভাত জনজাতি মৰ্যাদাৰ কাৰণে এটা গ্ৰুপ অফ মিনিষ্টাৰে এটা প্ৰতিবেদন দাখিল কৰিলে কিন্তু এই প্ৰতিবেদনত আমি দেখিবলৈ পালোঁ যে আমাৰ যে ST2 কাক দিব তাতে কোনো মেনশ্যন কৰা নাই লগতে আমি জনজাতিকৰণ বিচাৰিছোঁ কোনো STV বিচৰা নাই আমাক কোনো STP নালাগে আমাক লাগে আমাৰ মৰ্যাদা এই অসমতে মানুহবোৰ কয় বিভিন্ন ব্যক্তিয়ে কয় যে অসমৰ অভিন্ন অংগ চাহ জনগোষ্ঠী বুলি কিন্তু এই চাহ জনগোষ্ঠীক আজিলৈকে তেখেতৰ মূল্য দিছেনে অসম চৰকাৰে লগতে দুৰ্ভাগ্যজনক কথা যে অসমত চাহৰ কাৰণে বিখ্যাত চাহ উৎপাদন কৰোঁ আমি কিন্তু আজিলৈকে এই চাহৰ মূল্যাংকন মানে চাহ শ্ৰমিকে পোৱা নাই এয়া দুৰ্ভাগ্যজনক কথা লগতে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক দিনত যদি এই আমাৰ মূল দাবী যদি পূৰ্ণ নকৰে কিন্তু আমি যদি এই 40খন বিধানসভাত যদি আমি নিৰ্ণায়ক ভূমিকা লওঁ এই 40খন নিৰ্ণায়ক ভূমিকাত আমি কিন্তু উলট পুলট কৰি দিয়াৰ কাৰণে বাধ্য হ'ম লগতে এটা কথা যদি আমি চৰকাৰ বনাব পাৰোঁ চৰকাৰ ভঙাব পৰাও আমাৰ অধিকাৰ আছে গতিকে আমি অসম চৰকাৰ আৰু বিজেপি চৰকাৰক সকীয়াই দিছোঁ অতি শীঘ্ৰে অসম চাহ জনজাতি আৰু চাহ শ্ৰমিকৰ অধিকাৰবিলাক পূৰ্ণ কৰে যেন